মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম বহুভুজবিলাকৰ ক্ষেত্ৰত স্কেল গুণনীয়ক আন এটা ভাষাত কোৱা হয় প্ৰতিনিধিত্বমূলক ভগ্নাংশ ৱাৰ্ডটো মনত ৰাখিবা ইন কেছ অফ পলিগনছ দ্য স্কেল ফেক্টৰক ইংৰাজীত আন এটা ভাষাত কোৱা হয় ৰিপ্ৰেজেণ্টেটিভ ফ্ৰেকশ্যন তেতিয়াহ'লে চাৰিটা অপশ্যন দি আছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব এইটো হৈছে অপশ্যন নাম্বাৰ বি অনুৰূপ বাহুবোৰৰ একে অনুপাত দ্য সেম ৰেচিঅ' অফ কাৰেস্পণ্ডিং সাইডস আচ্ছা তোমালোকে ভালদৰে জানা যে এইটো অপশ্যন কিয় হ'ব কাৰণ আমি জানো অনুৰূপ বাহু মানে কাৰেস্পণ্ডিং সাইডস সাপোজ মই এটা ট্ৰায়াঙ্গেল আঁকিলো ইয়াতে এই ট্ৰায়াঙ্গলটাৰ নাম সাপোজ ABC দিলো আর এই ট্রায়াঙ্গলটার নাম সাপোজ PQR দিল এতিয়া কারেসপন্ডিং যেটো ওয়ার্ড আছে অনুরূপ যেটো শব্দ আছে এটো কি বুঝায় যেনেকে এই কোণটো এই এঙ্গেলটোৰ সমান এই এঙ্গেলটোৰ সমান এই ক্ষেত্ৰত এই দুটো হ'ব কারেসপন্ডিং অর্থাৎ অনুরূপ এই এঙ্গেলটোৰ সমান তেতিয়ালে এই দুটো কি হ'ব কারেসপন্ডিং বা অনুরূপ একেদৰে আমাক কৈছে যে অনুরূপ বাহুবোৰৰ একে অনুপাত এই সাইডটো আৰু এই সাইডটো হৈছে কারেসপন্ডিং সাইড কাৰণ একেফালে আছে একে পজিশনত আছে ইহতৰ লেন্থ ইকুয়াল হ'ব লাগিব এই সাইডটো আৰু এই সাইডটো কি হ'ব অনুৰূপ মানে কারেসপন্ডিং একে সাইডত আছে একে ইকুয়াল আছে একে পজিশনত আছে আৰু এই সাইডটো হ'ব এই সাইডটোৰ হ'ব পৰস্পৰ মিউচুয়ালি যাক আমি কওঁ যে কারেসপন্ডিং সাইডস তেতিয়া হলে এইটো সাইডক যদি ডিভাইড দিও এইটো সাইডক যদি ডিভাইড দিও আৰু এইটো সাইডক যদি এইটো সাইডে ডিভাইড দিও তেতিয়ালে যেটো অনুপাত পাবা যেটো ৰেশিও পাবা সেই ৰেশিওটাকে কোৱা হ'ব স্কেল গুণনীয়ক অৰ্থাৎ স্কেল ফেক্টৰ নাও ইজ দ্যাট ক্লিয়াৰ